हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। सो आज आमी आहिबलगिया एग्जाমৰ কাৰণে ইংলিছৰ প্ৰিপাৰেশ্যন তাৰ কথা ডিছকাছ কৰিম। সো এটা কথা ক'ব বিচাৰিছোঁ যে মই যোৱা 24 তাৰিখে এছআই এক্সাম দি দিছোঁ আৰু মোৰ এক্সপিৰিয়েঞ্চত মই ক'ব বিচাৰোঁ আপোনালোকে যদি ইংলিছ প্ৰিপেয়াৰ হ'ব বিচাৰিছে, ইংলিছৰ বাবে প্ৰিপেয়াৰ হ'ব বিচাৰিছে, আপোনালোকে যদি ইংলিছত ভয় কৰি আছে তেতিয়াহ'লে শুনক। ইংলিছৰ এটা কমন মই মোটামুটি 90% গেৰাণ্টি দিব পাৰোঁ যে এটা ৰিডিং কম্প্ৰেহেনশ্যন আহিব আৰু সেই ৰিডিং কম্প্ৰেহেনশ্যনটো এটা টপিক দি দিব তাতে আৰু তাৰ তলত সেই টপিকটোৰ ওপৰত 5টামান কুৱেশ্যন দিয়া থাকিব। যিটো কুৱেশ্যনবিলাক তাতে যিবিলাক কুৱেশ্যন থাকিব তাৰে এনচাৰ সেই ওপৰৰ টপিকটোত দিয়া থাকিব। চ' আপোনালোকে এটা কথা স্থিৰ কৰক যে আপোনালোকে সেই টপিকটো পঢ়িব পাৰিব আৰু তাৰ ওপৰত যিটো কুৱেশ্যন থাকিব সেই কুৱেশ্যনকেইটাৰ এনচাৰ তাৰ পৰা বিচাৰি উলিয়াব পাৰিব। তেতিয়াহ'লে আপোনালোকৰ মিনিমাম 5 মাৰ্ক ইংলিছৰ পৰা আহি যাব। চ' আপোনালোকে এতিয়াৰ পৰা এটা কাম কৰক, যিমান পাৰি সিমান কম্প্ৰেহেনশ্যনবোৰ ছল্ভ কৰক, সেইবোৰ টপিকবোৰ পঢ়ক, আপোনালোকে ইংলিছ পঢ়ক আৰু ইংলিছ পঢ়ি পিনে সেই টপিকবোৰ বুজি পোৱাৰ অভ্যাস কৰক, যাৰ ফলত আপোনালোকৰ বহুতখিনি সহায় হ'ব আৰু আপোনালোকে মিনিমাম 5 মাৰ্ক ইংলিছৰ পৰা গেইন কৰিব পাৰিব। সেয়েহে আজিৰে পৰা আপোনালোকে ইংলিছ পঢ়াৰ প্ৰেক্টিছ কৰক আৰু কুৱেশ্যনবোৰ তাৰ পৰা টপিকটোৰ পৰা কুৱেশ্যনবোৰ ছল্ভ কৰক। আশা কৰোঁ আপোনালোকৰ এক্সাম ভালে কুশলে হৈ যাব আৰু আপোনালোকে আপোনালোকৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।